লুট কৰিছে কেইদিনমান আগতেও বিভিন্ন জায়গাত লুট কৰা খবৰ পাই আছোঁ তো ইয়াৰ ওপৰত ইতিমধ্যে পুলিচ প্ৰশাসনৰ লগত কথা পতা হৈছে কি ষ্ট্ৰং হেণ্ডেদি এইবিলাক দমন কৰিব লাগে ইয়াত মানে একশ্যন ল'ব লাগে কিন্তু এট দি চেম টাইম মই আহ্বান কৰিব বিচাৰোঁ যিসকল যুৱ ইয়াৰ লগত জড়িত আছে তেখেতসকলে তেনেকুৱা দুষ্কৃতিকাৰী কাম অসামাজিক কামৰ পৰা দূৰত থাকিব লাগে বৰ্তমান সময়ত চুৰ ডকাইত কৰি খাব পৰা এনেকুৱা পৰিৱেশ নাই ইয়াত কাম কৰিলে খাব পাৰে বহুত কাম কৰিব পৰা ৰাস্তা আছে তো এনেকুৱা কাৰ্যবিলাক যিটো নেকি এজন মানুহৰ জীৱনটো গোটেই দিশৰ পৰা ধ্বংস কৰি দিয়ে য'ত মানে ধৰা পৰিলে সি গোটেই জীৱন জেলত যাব পাব্লিকৰ লগত মাৰ খাব আৰু সমাজখন আতংকিত কৰি পেলাই কি ভাল পায় এইটো মই বুজি পোৱা নাই তো সেইকাৰণে আমি সামাজিকভাৱেও আমি এইটো সচেতন হ'ব লাগিব আৰু তেনেকুৱা দুষ্কৃতিকাৰী কামত যিসকল জড়িত হৈছে সেই যুৱকসকলক মই অনুৰোধ কৰোঁ তেখেতসকলে কিবা নহয় কিবা কাম কৰা আৰম্ভ কৰক আমি যদি কিবা সহায় কৰিব লাগে কৰিবলৈ আছোঁ তেখেতসকলে যদি কিবা কাম কৰিব বিচাৰে আমি সহায় কৰিম কিন্তু আজি বিশ্বখন ইমান আগুৱাই গৈছে সমাজ ইমান আগুৱাই গৈছে এনেকুৱা সময়ত কোনোবা চুৰ ডকাইত কৰা তেনেকুৱা দুষ্কৃতি কামটো কোনো কাৰণত সহ্য কৰিব নোৱাৰে এইটোক যি কি নহওক বিনিময়ত এইটো ষ্ট্ৰং হেণ্ডেৰে এইটো দমন কৰা হ'ব सब लेगा साथ में भी लेगा सब लेगा साथ में भी लेगा इधर थोड़ा लाइट अच्छे से हाँ हो गया